নমস্কাৰ, হিতালীৰ পৃষ্ঠালৈ স্বাগতম জনাইছোঁ আৰু এই পৃষ্ঠাটোৰ জৰিয়তে মই আৰু মোৰ কৰ্মক দেখুৱাই আহিছোঁ। ইতিমধ্যে মই আপোনালোকক বিভিন্ন সময়ত বিভিন্ন ধৰণে মই কৰি অহা কৰ্মবোৰ দেখুৱাই আহিছোঁ এই পৃষ্ঠাটোৰ জৰিয়তে। আজি কিন্তু মই মোৰ ইউটিউব চেনেল মই আৰু মোৰ কৰ্ম ইয়াতে বহুদিন ধৰি একো ভিডিঅ' দিয়া হোৱা নাছিলে। আজি মই কিন্তু দিব খুজিছোঁ। আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই আৰু মোৰ কৰ্মলৈ। এই কাপোৰযোৰ লোৱা বহুদিন হ'ল, লকডাউনৰ পূৰ্বতে লোৱা বুলি ক'লেও ভুল নহ'ব। লকডাউন হোৱাৰ এসপ্তাহৰ পূৰ্বে এই কাপোৰযোৰ মই ক্ৰয় কৰিছিলোঁ ডিব্ৰুগড়ৰ এখন দোকানৰ পৰা। কিন্তু ইয়াক দহি বাতিবলৈ থাকি গৈছিল। এতিয়া মই ইয়াত দহি বাতি ইতিমধ্যে ইয়াক সম্পূৰ্ণ কৰিছোঁ। এয়া চাওক, দহি বটাৰ এটা নিৰ্দিষ্ট পদ্ধতি আছে। মই সেই পদ্ধতিৰেই দহি বাটো। আজি আপোনালোকক সেয়া অৱশ্যে নেদেখুৱাওঁ। অন্য দিনা আপোনালোকক মই প্ৰথমৰ পৰা দেখুৱাম। মই মোৰ নিজস্ব পদ্ধতিৰে মই দহিটো গুঠোঁ আৰু কেনেকৈ গুঠোঁ সেয়া মই আপোনালোকক এদিন মই আৰু মোৰ কৰ্ম নামৰ চেনেলটোৰ জৰিয়তে আপোনালোকক দেখুৱাম। আজি মই এইটো কাৰণে এই কাপোৰযোৰ আপোনালোকক দেখুৱাব খুজিছোঁ। এই কাপোৰযোৰ যথেষ্ট বহল হয়। চাদৰখন আপোনালোকক দেখুৱাই দিছোঁ। এই চাদৰখন বহুত বহল হয়। এই চাদৰখন যিমান বহল, মেখেলাখনো ঠিক সিমানেই বহল। কিন্তু মই কি কৰিছোঁ, এই মেখেলাখন এই চাদৰখনৰ সমানেই যিহেতু বহল, কিন্তু মই ইয়াৰে এটা পাৰ্ট ইয়াৰে এটা অংশ, কাষৰ এটা অংশ মই এই অংশটো আপোনালোকে দেখিছে ইয়াৰ পৰা ইয়ালৈকে এই অংশটো মই সম্পূৰ্ণ মেখেলাখনৰ কাষৰে অংশটো কাটি পেলাইছোঁ আৰু এয়া কাটি লৈ মই এটা ব্লাউজ তৈয়াৰ কৰিছোঁ নিজেই। সেয়া মই আপোনালোকক দেখুৱাম এতিয়া। এইটো ব্লাউজটো মই আপোনালোকক দেখুৱাই লৈছোঁ। আপোনালোকক মই কৈছিলোঁ যে মেখেলাৰ কাষৰ অংশটোৰে চিলোৱা এইটো ব্লাউজ। যিহেতু এইটো মেখেলাৰ এইটো হৈছে পাৰিটো, গতিকে এই পাৰিটো মই এই মাজৰ অংশত ব্যৱহাৰ কৰিছোঁ আৰু ওপৰৰ এই ৰংটো আৰু এই মেখেলাখনৰ এই কাপোৰটোৰে মই কাষৰ অংশকেইটাত ব্যৱহাৰ কৰিছোঁ এইটো ব্লাউজটো। যিহেতু কাষৰ কাপোৰেৰে চিলোৱা হৈছে, গতিকে কাপোৰৰ বহুত অভাৱ। সেয়েহে মই ইয়াত এইটো আপোনালোকে বেলেগ কাপোৰো দেখিবলৈ পাইছে। এইটো সম্পূৰ্ণ ব্লাউজটো আৰু এই অংশটোৰে মই ইয়াত পাৰপিন ব্যৱহাৰ কৰি এই ব্লাউজটো চিলাইছোঁ। এতিয়া মই দেখুৱাব খুজিছোঁ এই কাপোৰযোৰৰ লগত যিটো ব্লাউজৰ কাৰণে আহিছিলে পিচটো, সেই পিচটোৰ পৰা তৈয়াৰ কৰা ব্লাউজটো। এইটো ব্লাউজটো আৰু ইয়াক মই হাতত সামান্য পৰিমাণে ডিজাইন কৰিছোঁ। এয়া এতিয়া এই কাপোৰযোৰ যিহেতু বহল আছিলে বহুত, সেই চাদৰখনৰ তুলনাত মেখেলাখনো সমানেই বহল আছিলে। গতিকে সেই ইমান বহল হয় যে মেখেলাখন পিন্ধিবলৈ যথেষ্ট অসুবিধা হয়। মই যিহেতু ক্ষীণ নহ'লেও শকত মানুহৰ কাৰণেও বহল হ'ব, ইমানেই বহল আছিলে মেখেলাখন। গতিকে মেখেলাখনৰ কাষৰ অংশৰে মই এটা ব্লাউজ চিলালোঁ আৰু যিটো লগত আহিছিলে সেই কাপোৰটোৰেও এইটো ব্লাউজ চিলালোঁ। এযোৰ কাপোৰত এতিয়া দুটা ব্লাউজ। যিহেতু আপোনাৰ প্ৰয়োজন হ'ল, আপুনি এইটো অলপ হাতটো দীঘল হাতৰ ব্লাউজটো ব্যৱহাৰ কৰিব পাৰে আৰু গৰম দিনৰ কাৰণে আপুনি এইটো চুটি হাতৰ ব্লাউজটো ব্যৱহাৰ কৰিব পাৰে। আজি মই মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকক মই আৰু মোৰ কৰ্মক দেখুৱালোঁ। আপোনালোকে চাই থাকিব, ভৱিষ্যতে আৰু আপোনালোকক মোৰ মই কৰি থকা কৰ্মবোৰ দেখুৱাই থাকিম। নমস্কাৰ।